আজিৰ প্ৰশ্ন কিমানটা তিনি অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য অৰ্থাৎ তিনিটা অংক বিশিষ্ট অৰ্থাৎ 100ৰ পৰা 999ৰ ভিতৰত 7ৰে বিভাজ্য হোৱা সংখ্যা কিমানটা আছে তাক আমি গণনা কৰিব লাগে 100ৰ পৰা 999ৰ ভিতৰত 7ৰে বিভাজ্য হোৱা সংখ্যা কিমানটা আছে আমি উলিয়াব লাগে তাৰ বাবে আমি প্ৰথমতে কৰিম 100ক 7ৰে হৰণ 100ক যদি আমি 7ৰে হৰণ কৰোঁ প্ৰথমতে 7 × 7 লৈ আহি গ'ল 3 29 7 4 × 28 2 বাকী থাকি গ'ল অৰ্থাৎ 100ত আমি 14 বাৰ পালোঁ 14 বাৰ যদি পালোঁ তেন্তে 7 আৰু 15 পূৰণ কৰিম ইয়াত 14 বাৰ গৈছে গতিকে আমি 15ৰে পূৰণ কৰিম 5 8 × 35ৰ 5 3 উকলিলে 7 × 7 8 9 10 অৰ্থাৎ প্ৰথম সংখ্যাটো হ'ব 105 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তাক নিৰ্ণয়ৰ বাবে এই 999ক 7ৰে হৰণ কৰিম 7 × 7 29 7 4 × 28 1 9 19 7 2 × 14 142 বাৰ গ'ল 142 গতিকে 142 আৰু 7 পূৰণ কৰিলে আমি পাম 7 2 × 14ৰ 4 7 4 × 28 29 7 × 7 8 9 994 আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 994 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ল 105 গতিকে আমাৰ সমান্তৰ প্ৰকৃতিটো এনেধৰণৰ হ'ব 105ৰ লগত যদি আমি 7 যোগ কৰোঁ 5 7 12 112 ... এনেদৰে গৈ আটাইতকৈ ডাঙৰটো হ'ব 994 আমাৰ সমান্তৰ প্ৰকৃতিটো এইটোৱে ইয়াত সমান্তৰ প্ৰগতিটো হ'ব কি পাইছিলোঁ 105 112 119 ... 994 ইয়াত এৰ মান আছে ডিৰ মান 7 হ'ব 112ৰ পৰা 5 বিয়োগ কৰিলে আমি 7 পাম আৰু an হ'ব 994 a = 105 d = 112 বিয়োগ 105 এইটো 7 হ'ল আৰু an দিয়া আছে 994 n ৰ মান নিৰ্ণয় কৰিব লাগে গতিকে an ৰ সূত্ৰ অনুসৰি an = a + n - 1 d n মানে হৈছে 994 a মানে 105 n ৰ মান নাজানো প্লাছ হ'ব n - 1 d হৈছে 7 994 বিয়োগ 105 হ'ব = n - 1 * 7 994ৰ পৰা 105 বিয়োগ কৰিলে আমি পাম 889 n - 1 * 7 পূৰণটো বাওঁহাতে আহিলে হৰণ হৈ যাব 889 / 7 = n - 1 7 × 7 18 7 2 × 14 7 7 × 49 গতিকে 127 n - 1 n = n = 127 + 1 অৰ্থাৎ 128 এটাকে তিনিটা অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য মুঠ 128টা আছে